Welcome to my YouTube channel NTCS Job Assam. তো গাইজ যেহেতু গম পাইছে সকলোৱে যে যোৱাকালি আসাম কমাণ্ডো বেটেলিয়নৰ কাট অফ লিষ্ট ওলাই গ'ল তো ৰিজাল্ট আহি গৈছে তো কাট অফখিনি কিমান হাই গৈছে সেইখিনিতো গম পাইছেই আৰু যেহেতু যিসকলে মানে কি ফিজিকেল টেষ্টৰ পৰা যাই পিনে বা সাইকোমেট্ৰিক টেষ্টত যিসকলে সিলেক্ট হৈছে তো তেওঁলোকে সাইকোমেট্ৰিক টেষ্টত কেনেকুৱাকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব কেনেকুৱা টাইপৰ কুৱেশ্যন সুধিব পাৰে মানে সাইকোমেট্ৰিক টেষ্টত তো সেইবিলাক কথা আজি এইটো ভিডিঅ'ত মানে আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো একদম একেলগে চাব আৰু মানে কাট অফখিনি কিমানখিনি গৈছে সেইখিনিতো গম পাইছেই তথাপিতো মই সাইডত মানে কি স্ক্ৰীনশ্বট দি দিছোঁ যে পাৰ্চেণ্টেজত আছে ইয়াত তো তেনেকৈ আপোনালোকে মানে কি চাই লওক তাৰপিছত এতিয়া মানে কি আহিল যে মানে কি সাইকোমেট্ৰিক টেষ্টৰ কাৰণে কেনেকুৱা টাইপৰ কুৱেশ্যন সুধিব লাগে তো সকলোবোৰে এইটো ভিডিঅ'ত জনাইছোঁ গতিকে ভিডিঅ'টো একদম একেলগে চাব চোৱাৰ পিছত গোটেইখিনি গম পাব আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো অল প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে আপডেটবোৰ পাই থাকিব এনেকুৱা টাইপৰ আৰু সাইকোমেট্ৰিক টেষ্টৰ ওপৰত মানে কি ভিডিঅ' আহি থাকিব যেহেতু টাইম বেছি দিন নাই তো 7 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তো গতিকে ভিডিঅ'টো একদম একেলগে চাই থাকক গোটেইখিনি আপোনালোকক জনাই আছোঁ তো গাইজ আসাম কমাণ্ডো বেটেলিয়নত যেহেতু ফিজিকেল টেষ্টৰ কাট অফটোতো বহুতখিনি গৈছে তো বহুতখিনি যোৱা কাৰণ আছে কাৰণ যিটো পোষ্ট কম আছে আৰু পোষ্ট কম থকাৰ পিছত মানে কি কেণ্ডিডেটৰ মানে পাছ কৰা সংখ্যাটো বেছি আৰু যেহেতু বহুত বছৰ ধৰি প্ৰায় 1.5 বছৰ 2 বছৰ ধৰি মানে কি প্ৰিপাৰেশ্যন চলাই আছে তো সেইটো কাৰণে কাট অফটো বেছি যাবই ইয়াত মানে কি যাব যিটো পোষ্ট কম আৰু কেণ্ডিডেট পাছ কৰা সংখ্যা বেছি তো সেইটো কাৰণে মানে কি কাট অফটো বেছি যাব তো সেইটো গ'ল তো এতিয়া আপোনালোকক মই কৈ আছোঁ যে আপোনালোকে মানে কি যিহেতু বহুতৰ নাম আহিছে আৰু বহুতৰ নাম নাই তো যিসকলৰ নাম আহিছে সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ যাতে সাইকোমেট্ৰিক টেষ্টৰ 100% দি কিনে ফাইনেল মেৰিট লিষ্টৰ কাৰণে মানে কি কোৱালিফাই হৈ যায় তাৰপিছত এতিয়া মানে কি যিসকলৰ নাম অহা নাই তো তেওঁলোকে মানে কি যিহেতু নেক্সট আৰু মানে কি ফৰেষ্টৰ পোষ্ট আছে তো তাৰ বাবে মানে কি প্ৰিপাৰেশ্যন চলাওঁ তো যিখিনি হ'ব লগা আছিল সেইখিনিতো হৈয়ে গ'ল যোৱাকালি তো তাৰ কাৰণে মানে কি মন বেয়া কৰি চিন্তা কৰি কিনে একো লাভ নাই তো বাকী যিখিনি আছে আৰু নেক্সট আৰু ভেকেঞ্চি আছে সেই ভেকেঞ্চিৰ কাৰণে মানে কি প্ৰিপাৰেশ্যন চলাই থাকক গতিকে এতিয়া মই আপোনালোকক কৈ আছোঁ যে কেনেকুৱা টাইপৰ কুৱেশ্যন সুধিব পাৰে যে সাইকোমেট্ৰিক টেষ্টৰ কাৰণে কাৰণ যদি সাইকোমেট্ৰিক টেষ্টত কোৱালিফাই হ'ব পাৰে সাইকোমেট্ৰিক টেষ্টৰ পৰা যদি ফাইনেল মেৰিট লিষ্টত নাম আনিব ইচ্ছা আছে তেতিয়া আপোনালোকে 100% দিবই লাগিব তো 100% দিবৰ কাৰণে মানে কি আপোনালোকক চাওক যিখিনি কুৱেশ্যন সুধিব আপোনালোকৰ ধৰক এড্ৰেছটো সুধিব বা আপোনালোকৰ মানে ইন্ট্ৰডাকশ্যনটো সুধিব নাম কি ক'ত ঘৰ যদি আপোনালোকে মানে কি যিখন ডিষ্ট্ৰিক্টত মানে কি আপোনালোকে বিলং কৰে সেই ডিষ্ট্ৰিক্টখনৰ মানে কি ফেমাছ ঠাইখনৰ ফেমাছ কি বস্তু আছে সেইখন ডিষ্ট্ৰিক্টৰ তো তেনেকৈ কিছুমান কুৱেশ্যন সুধিব পাৰে তাৰপিছত আপোনালোকে এইটো কথা মনত ৰাখি যাব যে আপোনালোকে ফিজিকেল টেষ্টত মানে কি কিমান মাৰ্ক পাইছিল যে 100 মিটাৰ ৰানিঙত কিমান মাৰ্ক পাইছিল তাৰপিছত 4.8 কিলোমিটাৰত আপোনালোকে কিমান মাৰ্ক পাই কিমান মিনিটত সোমাইছিল তাৰপিছত বিম কেইটা মাৰিছিল কিমান মাৰ্ক পাইছিল তাৰপিছত আপোনালোকে লং জাম্প কিমান মাৰিছিল কিমান মাৰ্ক পাইছিল সেইখিনি আপোনালোকে চেক কৰি যাব সেইখিনি আপোনালোকে মানে কি মনত ৰাখি যাব হয়তো তাৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে তো তেনেকৈ মানে কি যোৱা বছৰৰ কুৱেশ্যন তেনেকৈ সুধিছিল তো সেইটো কাৰণে কৈছোঁ হয়তো এইবাৰো সুধিব পাৰে আৰু এইবাৰ মানে কি টাফ হ'ব বহুত টাফ হ'ব কাৰণ কিয় পোষ্ট কম আছে যিহেতু এতিয়া 164টা পোষ্টৰ এগেইনষ্টত মানে কি 328জন কেণ্ডিডেট লৈ গৈছে তো গতিকে তাৰ পৰা মানে কি 164টাহে চাকৰি দিব জব হ'ব তো গতিকে আৰু যিহেতু এটা পোষ্টৰ এগেইনষ্টত 2জনকৈ লৈ গৈছে তো এটাকতো মানে কি ৰাখিবই লাগিব তো সেইকাৰণে মানে কি তাত মানে কি একদম মানে টাফ হ'ব তো গতিকে 100% নিজকে দি যাব আৰু কথা কোৱা স্কিলবোৰ মানে কি স্কিলটো আপোনালোকে শিকি পিনে যাব কাৰণ কিয় যিটো টাইম নাই আৰু ষ্টাইলবিলাক মানে কি ভালদৰে কথা কোৱা ষ্টাইলবিলাক মানে কি ৰেছপন্সটো ভাল দিব ফুল কনফিডেন্সত পূৰা একদম মানে কি মাইণ্ডটো একদম ফুল কনফিডেন্সত যাব তেতিয়া মানে কি ভাল হ'ব আৰু যাতে ইয়াত মানে কি কোনো ধৰণৰ একো যাতে প্ৰব্লেম নহয় যে নিজৰ মানে কি কনফিডেন্সটো যাতে এৰি নিদিয়ে যে মই এইটো নোৱাৰোঁ নেকি এইটো সুধিছে সেইটো মানে কি আপোনালোকৰ মানে কি যাতে যিটো কুৱেশ্যন সোধে সেইটো দিবৰ কাৰণে আপোনালোকে মানে কি ফুল প্ৰিপাৰেশ্যনত যাতে যিটো কুৱেশ্যন সোধে সেইটো কুৱেশ্যনে আপোনালোকে পটতকৈ দিব পাৰে তো গতিকে সেইটোৱে তাৰ ওপৰত মানে কি আৰু তেনেকৈ যিখিনি কুৱেশ্যন সোধে সেইখিনি যাতে দিয়াৰ কাৰণে মানে কি ট্ৰাই কৰক গতিকে নিজৰ ওপৰত ডিপেণ্ড কৰে যে আপোনালোকে 100% দিয়ক 100% আপোনালোকে প্ৰিপাৰেশ্যন চলাই নিয়ক তো বেছি দিন নাই যিহেতু আৰু প্ৰায় 10 দিনমান আছে তো এইকেইদিনৰ ভিতৰত মানে কি ভালদৰে মানে কি যিখিনি কুৱেশ্যন সুধে আপোনালোকে ইউটিউবত চাৰ্চ কৰক ইউটিউবত চাৰ্চ কৰিলে আপোনালোকে পাই যাব কেনেকুৱা টাইপৰ কুৱেশ্যন যোৱা বছৰ সুধিছিল বা 2021-22 সুধিছিল মানে কেনেকুৱা টাইপৰ কুৱেশ্যন সুধিছিল বা এইটো কুৱেশ্যনৰ কেনেকৈ এনচাৰ কি দিব লাগে সেইখিনি মানে কি আপোনালোকে ভালদৰে চালে আপোনালোকে ধুনীয়াকৈ পাই যাব যাতে আপোনালোকৰ মানে কি ভালদৰে ধুনীয়াকৈ একদম মানে কি 100% যাতে আপোনালোকে প্ৰিপাৰেশ্যন চলাই যায় তো প্ৰিপেয়াৰ কৰি যায় তো প্ৰিপেয়াৰ হৈ যোৱাৰ পিছত নিজে মানে কি ভাল এটা কনফিডেন্স ফুল কনফিডেন্সত যাব যে আপোনালোকে আৰু যিহেতু তাত ডাঙৰ মানে কি অফিচাৰ ৰেংকৰ মানে আহে আৰু মানুহ তো গতিকে তাৰ ওপৰত মানে কি তেওঁলোকে যি কুৱেশ্যন সোধে যাতে
ডাইৰেক্ট মানে কি একেবাৰে দিব পাৰে তো সেইটো তেনেকৈ মানে কি প্ৰিপেৰেশ্যন চলাই যাব 100%, তেতিয়া মানে কি ফাইনেল মেৰিট লিষ্টত আপোনালোকৰ নাম আহি যাব। তো সেইটোৱে বাকী মানে কি ইমান মানে কি এনেকৈ সেই নহয়, যিহেতু 20 মাৰ্কৰ হয় তো টাফ হ'ব, টাফ নোহোৱা বুলি নকওঁ, কিন্তু মানে কি যাতে নিজৰ ওপৰত ডিপেণ্ড কৰিব, নিজে 100% কৰি কেনে মানে কি প্ৰিপেয়াৰ হৈ যোৱাৰ পিছত কোনেও তাত ৰখাব নোৱাৰে আপোনাক। তো গতিকে নিজে এইকেইটা দিনৰ ভিতৰতে মানে কি নিজে সকলোবোৰ ঠিক কৰিব লাগিব। তো গতিকে ভালদৰে কৰক, সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ, যাতে সাইকোমেট্ৰিক টেষ্টত সকলোৰে ভাল হয়। তো সেইটোৱে, তো যিহেতু বেছি দিন নাই, তো সকলোৱে মানে কি ভালদৰে কৰক, কৰাৰ পিছত ধুনীয়াকৈ হৈ যাব। তো গোটেইখিনি গম পালে, আৰু যিসকলৰ নাম অহা নাই তো নেক্সট মানে কি ভেকেঞ্চিৰ কাৰণে প্ৰিপেৰেশ্যন কৰক, তো যাতে 100% দিয়ক। ইয়াত কি ভুল হৈছিল, ইয়াত কি কমি হৈছিল, সেইখিনি তাৰ ওপৰত মানে কি ডিপেণ্ড কৰি কিনে তাৰ ওপৰত চাই পিনে সেইখিনি মানে কি তাত উঠাই দিয়ক। তো গতিকে সেইখিনি আছিল। আৰু যদি মানে কি নেক্সট আৰু সাইকোমেট্ৰিক টেষ্টৰ ওপৰত মানে কি লাহে লাহে ভিডিঅ' আৰু আহি থাকিব, কাৰণ হয়তো এইটো ভিডিঅ'ত কিবা কিবি ৰৈ যাব পাৰে। তো তাৰ ওপৰত মানে কি সেইটো আপোনালোকে কমেণ্ট কৰি জনাব যে কি ৰৈ গৈছে বা কি কেনেকুৱা কিবা যদি ভুল হৈছে জনাই দিব। তো নেক্সট আৰু তেনেকৈ সাইকোমেট্ৰিক টেষ্টৰ ওপৰত ভিডিঅ' মানে কি লৈ আহিম। তো গতিকে এইখিনি আছিল, আৰু আজিলৈ এইখিনিয়ে। বাই বাই। আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা অল প্ৰেছ কৰি দিব। তো বাই বাই গাইছ।